हेलो गाइज गुड मॉर्निंग एतिया रातिपा हुई उठिसु আজি ভাবিছো ডেইলি ব্লগ দিম মই দিনটোত কি কৰো উঠাটো অলপ দেৰি হল বাৰু তথাপিও অলপমান খুজ কাঢ়ো বুলি আহিলো ৰাস্তাত এয়া আমি তিনটা আহিছো ই কোন হয় মই কম বাৰু পিছতকে আমাৰ এতিয়া দেখাই যাম আপোনালোকক দিনটোনো মই কি কৰো ঠিক আছে চাই যাব এয়া বেলিটো ওলাইছে মানে ওলাই বহুত ওপৰ পালেগে আৰু এই আমাৰ গাঁৱৰ পথাৰখন চাওক ধান ওলাইছে আৰু খাবলৈ বৰ ভাল আমলখিকেইটা মুনা তুমি ক'ত গৈছিলা ক'ত গৈছিলা তুমি খোজ কাঢ়িব গৈছিলো বুলি কোৱা আকৌ ভূত ৰাতিপুৱা সময়ত এটা আমলখি খালে বোলে এগিলাচ গাখীৰ সমান কাম কৰে গতিকে খাব আপোনালোকেও এতিয়া খুচকাৰি মেলি আহিলো চাহটা খালো তাৰ পাছতে এতিয়া ভাত খাবলৈ বেঙেনা এটা পুৰিছো তাৰ পাছতে এইখিনি হুকটি মাছ অকনমান জালুক খুন্দি তাত দি পেলাই পাতত দিলো আৰু এইফালে বিলাহী পুৰি থৈছো এয়া এতিয়া মই ভাত বাঢ়ি আনিছো এইফালে হল লাই শাকৰ ভাজি পিটিকা তাৰ পাছতে এই টুকুৰা হল জলফাই এটা পুৰিছিলো তাৰে টুকুৰা আৰু বুট কেইটামান আছিলে তাত পিয়াজ কাটি লৈছো তাৰ পৰা হুকটি মাছ আৰু বুটৰ চাটনি আৰু এইফালে হল কবিৰ দাইল ঠিক আছে এতিয়া মই খাই লওঁ এতিয়া আমি যাওঁ পথাৰলৈ মায়ে পথাৰখন চাবলৈ যাওঁ বুলি কৈছে গতিকে আমি বা আৰু ময়ো লগতে ওলাইছো আৰু আমাৰ পোৱালিটোও যাব ধান পকিলে নে নাই চাবলৈ যাব কেতিয়াৰ পৰা মানে দাবলৈ লাগিব চাব লাগিব যে গতিকে আমি দুজনীও লগত যাওঁ টেঙা লৈ লৈছো খামগে গৈ আমাৰ পথাৰ বহুত দূৰত আছে সেইবাবে আমি অলপ দূৰ গাড়ী লৈ যাম তাৰ পিছত খোজ কাঢ়ি যাম বহুত বেছি ৰ'দ দিছে ইফালে মানুহে ধান দাই আছে এয়া আমাৰ ড্ৰাইভাৰে গাড়ী উলিয়াই আনিলে আমি এতিয়া উঠিম ক'ত যাবা আমি গাড়ী লৈ পথাৰত টেঙা খাবলৈ যাম কেনেকুৱা কথা এইটো কুটিও লৈ লৈছে বাবা কি কৰিবলে ঘৰ বনাম আকৌ আমি পথাৰত কি কৈছ তাই হ'ল আমাৰ খুৰা এজনৰ বোৱাৰীয়েক মানে আমাৰ ভাই বোৱাৰী আৰু বহুত ধান পকিলে দেই মা যিহেতু পথাৰ চাবলৈ যাওঁ বুলি ক'লে গতিকে আমিও গুচি আহিলোঁ আৰু পথাৰততো টেঙাৰ জুতিটো আপোনালোকে কিমান ভাল লাগে জানে কোনে কোনে পথাৰত টেঙা খাই ভাল পায় জনাবচোন কমেণ্টত আৰু এইটোৱে হ'ল আমাৰ ঘৰৰ পৰা পথাৰলৈ ৰাস্তা মই অলপ স্পীডত কৰি দিছোঁ বাৰু কাৰণ গোটেইখিনি যিহেতু দেখুৱাব নোৱাৰিম গতিকে এতিয়া আমি আহি পাই গ'লোহি আহি পাই গ'লো পথাৰ আমি এতিয়া চাবলৈ যাম আমাৰ ধানখিনি পকিছে নে নাই পকা যদি পকিছে দাব লাগিব আৰু এতিয়া যে কথাকেইটা ক'লে এইজনী মই নহয় আকৌ দেই মোৰ বায়েহে কেমেৰাটো ধৰি আছিলে আৰু তাই কৈছিলে মাতটো একেই হয় নাই বাৰু জনাবচোন টুকু টুকুমণি ভৰালো তোমাৰ ভাল লাগিছে নে সেইকাৰণে কোচত লৈ আনিছে তোমাক আহিছানে টুকু কেনেকুৱা লাগিছে কৈ দিয়া তোমাক কেনেকুৱা লাগিছে পথাৰলৈ আহি ভালে লাগিছে আকৌ দেই
মই বেলেগ কথা কৈ দিয়া আকৌ দেই হে ধুনীয়া তুমি আগতে আহিয়ে পোৱা নাই কি ভালকে যাব লাগিব আকৌ দেই সঁচাকে দেই গাখন সেইটো কথা সেইটো নেমাৰিলো এহেঁতি চবেই ঠাণ্ডা আছে তাৰমানে টেঙা ক'ত আহিলা তুমি সেইজনী কোন সেইজনী কোন সেইজনী চুকা টেঙা দি দিছে এইখন তোমাৰ মুখখন টেষ্টি ন এইটো হ'ল এটা ৰবাব টেঙা আৰু এটা বৰ টেঙা যোনটো অলপ টেঙা হয় আৰু ৰবাব টেঙাটো কিন্তু মিঠা আৰু লগত ভোট জলকীয়া আনিছে কি টেষ্টি খাবলৈ জিভাৰ পানী ওলাইছে নেকি বাৰু আপোনালোকৰ আহিব তেনেহ'লে আমাৰ গাঁৱত পথাৰত লৈ যাম আৰু এনেকৈ টেঙা খুৱাম বাই ইয়ালে অলপ ধুনীয়া ধানি হোৱা নাই দেই পদীপ এইফালে জলকীয়া আৰু টেঙা লাগেনি কৈছো এক যে নাই দে মই এইফালে দিলো বুলিয়ে ভাবিলো বৰ ডাঙৰ কথা হ'ল দেই সঁচাকে পাই বৰ ডাঙৰ কথা হ'ল দেই মানুহজনী নুখুজালে যে খাই সঁচাকে তই খুজিলি নাই সেইটো ভাল লাগিছে এনেকৈ মিক্স কৰি খাই ৰবাব টেঙা বৰ টেঙা পঢ়িছে মোৰ গাতে জলকীয়া ক'ব ন সেইটো ছাতিটো কেনেকুৱা লাগিছে ধান দাবলৈ মজা কিন্তু ধৰি থাকিব নালাগে ন মূৰটোত খুৰাই ল'লে হ'ল জাপিৰ নিচিনাকে মামা কেতিয়াবা যাব মামা কেতিয়াবা যাব আৰু এয়া খুৰীহঁতে ধান দাই আছিলে অলৰেডি মই অলপমান দেখাই দিলোঁ ধান দোৱা আমাৰ যিহেতু এতিয়া দাব হোৱা নাই কেইদিনমান পিছতহে হ'ব বোলে এতিয়া আমি ধান চান চালোঁ টেঙা চেঙা খালোঁ এতিয়া ঘৰলৈ যাওঁগৈ আৰু ধান দাব হোৱা নাই বোলে এতিয়াই কেইদিনমান লাগিব তাৰপিছতে আকৌ ধান দাবলৈ এদিন আহিম আকৌ আপোনালোকক ভিডিঅ' কৰি দেখাম আমাৰ গাঁৱৰ পৰিৱেশ ৰুবলৈ আহোঁতেতো দিছিলোঁৱে সেইবোৰে ধান ওলালে এতিয়া কিন্তু দাবলৈহে হোৱা নাই গতিকে যেতিয়া দাম তেতিয়াও আপোনালোকক দেখাম এতিয়া ঘৰলৈ যাওঁগৈ আৰু ঠিক আছে এইটো আমাৰ পোৱালি কোচাত উঠি গৈছে তুমি নিজে যাব নোৱাৰা আৰু এই গছজোপা যে দেখিছে এই গছজোপা তেতেলী গছ হয় মোৰ দেউতাই আনি ইয়াতে ৰুইছিলেহি এতিয়া গছজোপা যিহেতু ডাঙৰ হ'ল গতিকে ছাঁ পৰে আৰু ইয়াৰ ছাঁতে পথাৰলৈ অহা মানুহবোৰ বহেহি আহি ভাত খাইহি ইয়াতে জিৰণি লয় ইমানেই আৰু আজি ভিডিঅ'টো মোৰ ইমানেই কি কৰিলোঁনো সিমানেই দেখালোঁ আৰু পথাৰত গৈ পেলাই গতিকে মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলত যদি আপুনি নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে বাই বাই